নৰেশ্বৰ ৰণা ছোৱালী হাইস্কুললৈ যাওঁ আহক। নিমন্ত্ৰণ কৰিছিল সেইদিনাখন। এইখন হৈছে নিমন্ত্ৰণী পত্ৰ। আমাৰ দেউতায়েও সেইখন স্কুলত চাকৰি কৰিছিল, গতিকে তাত অনুষ্ঠানো অনুষ্ঠিত হৈ আছে বিভিন্ন ধৰণৰ। গতিকে বলক আমি স্কুলখনো চাম, লগতে অনুষ্ঠানবিলাকো চাম। বলক, এইটো সুন্দৰ ৰাস্তাৰে আগুৱাই গৈ আছোঁ। বলক, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। সেইফালে আছে পথাৰ আছে, পথাৰ আছে এইফালে, আৰু এইফালে গ'লে আমি পাম স্কুলখন পাম। সেইখন হৈছে ৰণা স্কুল, ৰণা হাইস্কুল। সুন্দৰ পৰিৱেশ, চাৰিওফালে গছ গছনিৰে আবৃত হৈ আছে ঠাইখিনি। এতিয়া যাম এইফালে, এইটো সৰু ৰাস্তাৰে সোমাই যাব লাগিব এইফালেদি। এইখন স্কুলখন অৱশেষত আমি আহি পাই গ'লোঁ ৰণা হাইস্কুল, নৰেশ্বৰ ৰণা উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাত মিটিং চলি আছে, আমি এতিয়া মিটিঙলৈ যাম। এইফালে যাওঁ। ইয়াত শিক্ষকসকলে বহা কোঠা আছে ইয়াৰফালে, আৰু এইফালে আছে ক্লাছৰুম আছে। ইয়াত মানে বন্তি জ্বলাই দিছে, স্মৃতি তৰ্পণ। এইফালে ক্লাছৰুমো আছে। মঞ্চত উপবিষ্ট এই বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ কাষতে থকা বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল তথা মোৰ অতিকে শ্ৰদ্ধাৰ পূজনীয় প্ৰাক্তন ছাত্ৰীসকল, মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকল, তেওঁলোকে বহুত কষ্ট কৰি আজি তেওঁলোকৰ এই সন্মিলনৰ স্মৃতি ৰক্ষাৰ কাৰণে ৰন্ধা বঢ়া কামখিনি ইয়াত কৰি আছে, ইয়াত ৰান্ধি আছে। আৰু চাৰিওফালে আছে পথাৰ আছে, সুন্দৰ পৰিৱেশ। কৃষ্ণ কলিতা ব্যক্তিত্ব পাৰ্চনেলিটি। সেইফালে ৰণা সভা হয়, সেইখন যে পথাৰ দেখিছে তাত ৰণা সভা অনুষ্ঠিত হয়। আৰু এইফালেৰে ওপৰলৈও যাব পাৰি, চিৰি আছে, ওপৰলৈ উঠি যাব পাৰি। চাওঁ যাব পাৰে নে নাই। পাৰি, ওপৰতো ক্লাছ হয়। ইয়াত ক্লাছৰুম আছে। তলফালে এনেকুৱা পৰিৱেশ। ইয়াত ক্লাছৰুমবিলাক এইবিলাক আছে। এইটো এটা ক্লাছৰুম, আৰু এইফালে আছে এইটো এটা ক্লাছৰুম। সুন্দৰভাৱে ডেস্ক বেঞ্চ পাৰি থোৱা আছে। আৰু এইফালেও চাব পাৰি, এটা সুন্দৰ এটা ভিউ দেখা পোৱা যায় এইফালৰ পৰা। সুন্দৰ সেউজীয়া পথাৰ আছে, সুন্দৰ সেউজীয়া ধাননি পথাৰ, সুন্দৰ পৰিৱেশ। এনেকৈ এপাক ঘূৰি আহোঁ সেইফালেদি। এইফালেও আছে এইটো ক্লাছৰুম এটা। সুন্দৰ পৰিৱেশৰ মাজত আছে স্কুলখন। আৰু এইফালেৰে নামিও যাব পাৰি, এইফালেৰে দৰ্জাখন বন্ধ আছে, এইফালেৰে ঘূৰি যাম এপাক। সুন্দৰ পৰিৱেশ।
সুন্দৰ স্কুল, সুন্দৰ ডিচিপ্লিন পৰিপাটি আছে স্কুলখনত। এতিয়া আমি আৰু আকৌ তললৈ নামি যাম। মোটামুটি বুকুৰ সাবতাৰ ধৰণৰ এটা উপক্ৰম। এইফালেও আছে ক্লাছৰুম, খবৰ, ল'ৰা সুন্দৰ ছোৱালীৰ পৰিৱেশ। খবৰ এইবিলাক শুনোতে এটা মানে মনত শিয়ৰণিৰ সৃষ্টি হয়। ই হৈছে সতীৰ্থ সন্মিলন, মই জনাত। যাই হওক আহিছে, ইয়াত পাতিছে, আপোনালোকৰ লগত লগ হৈছে। ইয়াৰ কাৰণে উদ্যোক্তাসকলৰ প্ৰতি মই আন্তৰিক বিশেষ ধন্যবাদ। আৰু আপোনালোকো আহিছে বহু দূৰণিৰ পৰা, আপোনালোকক উষ্ম আদৰণি জনাইছোঁ। প্ৰাক্তন ছাত্ৰীসকলক লগ পাই মই নিজকে অভিভূত হৈ গৈছোঁ। এই বিদ্যালয়ত মই প্ৰথম যোগদান কৰা তাৰিখটো মোৰ মনত আছে। 1964 চনৰ 27 আগষ্টত মই প্ৰথম যোগদান কৰোঁ ইয়াতে। মঞ্চত মানে গান পৰিৱেশন কৰি পোৱা নাই, আজিয়ে প্ৰথম কৰি ল'লোঁ। মানে পুলিচ সমবেত হিচাপে অকলে কৰি পোৱা নাই, গতিকে বহুত উন্নতি হ'ব পাৰে, ক্ষমা কৰিব। এইবাৰ কল্যাণী চৌধুৰী আবৃত্তি পৰিৱেশন কৰিব।
ৰংকন আৰু সতীৰ্থবৃন্দ, শিক্ষকসকলৰ উদ্দেশ্যে উচৰ্গা কৰা সভাপতি মহোদয়, মঞ্চৰ আমাৰ গোস্বামী দেৱতাসকলে কোৱাৰ দৰে সেই ছাত্ৰৰ চনত সেই গণিত শিকোৱা ছাত্ৰী কেইগৰাকী সেই সময়ত হয়তো 15 বা 16 বছৰীয়া ছাত্ৰী, কিন্তু আজি যিকেইগৰাকী ছাত্ৰীয়ে পৰামৰ্শ ল'বৰ বাবে মোৰ ওচৰলৈ গ'ল, তেওঁলোক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, তেওঁলোকৰ বয়স 60ৰ ঊৰ্ধ। গতিকে নিজেই বৰ নষ্টালজিক হৈ পৰিলোঁ। সেই 15-16 বছৰীয়া ছোৱালীজনী আজি আহি 65 বা 62 বছৰৰ উঠাব। এই সময়খিনি কেনেকৈ পাৰ হৈ এতিয়া ভাত খাবলৈ মাতিছে, সেইফালে ভাত দিছে। ঘৰৰ পাঠশালাতে ভাত খালোঁ, অতি সুন্দৰ হৈছে আঞ্জা ভাত, দালি, ভাত, তৰকাৰী, পনীৰ আৰু মাছৰ আঞ্জাখন মানে সেই টেঙা দি ৰান্ধিছে, আমৰা টেঙা দি ৰান্ধিছে, সুন্দৰ হৈছে। গামোচাও দিছে, এই ৰাজপিতি কণ্ঠখনো আনিলোঁ, যাওঁ লাহে লাহে। চাইকেল ষ্টেণ্ড, টেম্পো চাইকেল ষ্টেণ্ড ইয়াত আছে। এতিয়া উভতি যাওঁ লাহে লাহে, সুন্দৰ লাগিলে আনি আহি। ইয়ালৈ আহি বহুত বেছি ভাল লাগিল। আহি আছে নতুন ভিডিঅ' চাব। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ ওলাইছোঁ।